আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা এটা কাৰ্যসূচী হাতত লৈছে যে ভাৰতবৰ্ষৰ প্ৰত্যেকটা থানবিলাকত আমাৰ কাৰ্যকৰ্তাসকলে যায় আমাৰ 12 বছৰ যে সম্পূৰ্ণ হ'ল মোদী ডাঙৰীয়াৰ আৰু ইয়াৰ পিছত আহি থকা দিনটোতো যাহাতে মোদী ডাঙৰীয়াই শক্তিশালী ৰূপে তেনেকৈ ভাৰতক নেতৃত্ব দি থাকিব পাৰে সদায় যেন তেওঁক ভাল শৰীৰে ৰাখে আৰু তেওঁৰ আয়ু আৰু যেন বঢ়াই দিয়ে তাৰ কাৰণে আমি আজি ইয়াত প্ৰাৰ্থনা কৰিছোঁ সবতে প্ৰাৰ্থনা কৰিবলৈ আমি প্ৰগ্ৰাম লৈছোঁ আৰু তামোলপুৰৰ বিধায়ক হিচাপে মই তামোলপুৰৰ প্ৰসিদ্ধ আমাৰ যি মানে ইয়াত গোপাল জগন্নাথ থান আছে ইয়াতে মই কৰিছোঁ কাৰণ গোপাল জগন্নাথ থান আমাৰ তামোলপুৰৰ সেইটো আগৰ পৰাই সবৰে এটা বিশ্বাসৰ এটা থান হয় য'ত মানুহে যিয়ে বিচাৰে সেইটো পায় মানুহৰ মনোকামনা পূৰণ হয় গতিকে নিশ্চয় আমি যিটো মনোকামনা মানে লৈ ফালে ঈশ্বৰক নাম ল'ম গতিকে জগন্নাথ থান আমাৰ ঠাইত আছে যিটো সকলোৰে মনোকামনা পূৰণ কৰিছে আমাৰ মনোকামনাও নিশ্চয়কৈ পূৰণ কৰিব সেই হিচাপে সকলো আমি সমষ্টিৰ ৰাইজ এক হৈ ফালে আজি ইয়াত চাকি জ্বলাই বন্তি জ্বলাই মোদী ডাঙৰীয়াৰ কাৰণে আমি প্ৰাৰ্থনা কৰিলোঁ।